গা ঘেলাই ফুৰিবলৈ তাইৰ সময় ওলাই এইজনীৰ পৰা শান্তি নাই আহক আজি তাইৰ ঘৰলৈ তাইকো মই ইমানকৈ টেটুফালি চিৰিবলৈ কিহে পালে মোক নেদেখি কিয় মোৰ গোসাঁনী আহিলা আহিলো তোক মই কি কৈছিলো পাহৰি গলি এনেদৰে নহ'ব বুজিছ চিনি পোৱা নাই একে খেদাই মাৰৰ ঘৰ পাবিগৈ কিনো সদায় সদায় কথাই কথাই অন্তৰ দৰে তিৰস্কাৰ কৰিছে হা আপুনি মোৰ কথাটো শুনকচোন কি শুনিব লাগে কি শুনিব লাগে তই মোক অকৰা পাইছ চিনি পোৱা নাই মোক তোক কাটি মই তোক কাটি মই ঘৰলৈ গুচি যা এই তাতে তোক এই ঠেঙৰ ওপৰত ঠেং তুলি খুৱাব পিতাৰে তোক এই আৰু কিনি গোটাই দিব পাৰিব তই এতিয়াই ঘৰৰ পৰা বাহিৰ হ যাম কিন্তু যোৱাৰ আগত ক'ব লাগিব মোৰ দুখ কি দুখ কি দুখ কি এই একুৰি ল'ৰা ছোৱালীৰ মাক হৈ এই পিলিঙা ডেকাৰ লগত লেটি পেটি কৰি ফুৰিবি তাৰ পাছত কবি মোৰ দুখ কি গতিকে তোৰ দৰে অসতি তিৰোতাৰ লগত মই আৰু সংসাৰ নকৰোঁ তুৰন্তে এই মোৰ ঘৰৰ পৰা বাহিৰ হ মতা তিৰিৰ মাজত কাজিয়া জানো তাৰ নালাগে সেইবুলি সেই ওচৰ চুবুৰীয়ে শুনাব নালাগে মোৰ যদি কিবা ভুল হৈ গৈছিলে ক্ষমা কৰি তোক ক্ষমা কৰিব লাগে তোক ক্ষমা কৰিব লাগে তোক ক্ষমা কৰিবলৈ মোক কি ৰজা ৰামচন্দ্ৰ পাইছ তোমালোকে মোৰ ঘৰৰ পৰা বাহিৰ ঘৰৰ পৰা বাহিৰ ইমান অপমান শুনাৰ পাছত মই আৰু এখন ঘৰত একো নাথাকো মই যে গিৰি এৰিব পাৰিম সেইটো কিন্তু খেতাম পখিলি বেলৰ ফাকেদি চাই থাকিব নালাগে ল'ৰা ছোৱালী কোপাক চাবি মই আহিলো আপুনি কিন্তু মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কি কলি তোক মই ঘূৰাই আনিবলৈ যাম তোক মই ঘূৰাই আনিবলৈ যাম মোক কি ৰজা ৰামচন্দ্ৰ পাইছ হৰণ কৰা তিৰোতাক গ্ৰহণ কৰিবলৈ সঁচাকৈ গ'ল বৰ বেয়া কথা হ'ল নেকি পাই যি হয় হ'ব এই নদীলৈ গৈ এই কাপোৰকেইটা মই ধুই আনোগৈ